সকলোকে নমস্কাৰ মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত বিষ্ণু যজ্ঞ আছে আৰু ককায়ে ভূমিদান কৰিছিলে বিষ্ণু মন্দিৰৰ বাবে আৰু প্ৰতিষ্ঠা কালৰে পৰা মাঘ মাহৰ শুক্লা দশমী তিথি দিনা বিষ্ণু যজ্ঞৰ দিনটো ধৰা হয় আৰু আজিয়ে দিনটো পৰিছে। আগতে বহুত ডাঙৰ পৰিসৰত বিষ্ণু যজ্ঞ পতা হৈছিলে, এতিয়াও পতা হয় আৰু যেতিয়া ককা আছিল তেতিয়া মানে ককাই মূল পুৰোহিত আছিলে আৰু ককা ঢুকোৱাৰ পিছত আমাৰ বাবা দাদাই সকলোখিনি কৰি আহিছে আৰু তাৰপিছত ওচৰৰ বৰ্তাসকলে বহুত সহায় সহযোগো কৰে আৰু আমাৰ দেউতাই এবাৰ একদম গাত তত নাই দেউতাৰ সময় একদম পূৰাপূৰি লাগিছে আৰু আমি যেতিয়া সৰু আছিলোঁ তেতিয়া মানে একদম ৰাতিপুৱা উঠি একদম চাহ তাহ খোৱা খেল নাই আৰু ৰাতিপুৱা দৌৰোঁ মানে কেলৈ ফুল বুটলিবলৈ পতাকাত দিবলৈ তাৰপিছত আহি পেলাই সোনকালে গা ধুই পানী তুলিবলৈ যাওঁ তাৰপিছত আৰু দিনটো তেনেকৈ ব্যস্ত থাকে যায় আৰু আজি তেনেকৈ মাঘ মাহৰ শুক্লা দশমী তিথি দিনাই দিনটো পৰিছে। গতিকে ব'লকচোন চাওঁ আমাৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ বিষ্ণু যজ্ঞ। প্ৰতিবাদ জনাইছোঁ। অতি কম সময়ৰ ভিতৰতে সকলো ৰাইজৰ উদ্দেশ্য লৈ সুন্দৰ ভাষণ আগবঢ়ালে। এই সময়তে উত্তোলনৰ পৰ্ব আদায় হ'ল আৰু মই ভিতৰৰ পৰিৱেশ দেখাইছোঁ। ৰ'ব পাইছা? অঁ ৰ'বা আনিছোঁ। সেইটো আমাৰ ঘৰ ইয়াৰ পৰা দেখিয়ে থাকি চাকি দিয়াৰ ব্যৱস্থা কৰি দিছে। পূজাৰ যোজা কৰি আছে, চাকি দিয়া ঠাই। কি কাটিছে? কলপাত। বিষ্ণু যজ্ঞত যেতিয়া হোম কৰা হয় তাত মানে একদম আমখৰি লাগে আৰু আমখৰিখিনি লৈ পেলাই গোটেই মন্দিৰটো প্ৰদক্ষিণ কৰা হয় আৰু সেইখিনি পিছত যজ্ঞত ব্যৱহাৰ কৰা হয়। গতিকে প্ৰদক্ষিণটো চাব। প্ৰদক্ষিণৰ সময়ত গোটেই মন্দিৰটো প্ৰদক্ষিণ কৰিব। আৰু এবাৰ আমাৰ কাৰিকৰ পত্ৰ ভিডিঅ' পানী তোলা কাৰ্যসূচী। লুকাই দিওঁ, পইচা লুকাই দিওঁ। ক'লোৱে লুকাই দিব নাই। চেক্ৰেটাৰী ঘোষ খালে বিষ্ণুদেৱে মাতিছে, আপোনালোক এতিয়া সেইহে যাব লাগে। পানী তুলি আনিছো, অনেকখিনি দাই দুখ হ'ব পাৰে, সৰ্বদুখ ক্ষমা কৰি যজ্ঞলৈ পানী আৰু ন খাই দিওঁ আৰু ন মুণ্ড খাই দিওঁ আৰু কৰ্ম প্ৰতিষ্ঠান কৰ্ম নিমিত্ত মহাবিষ্ণুবিন্দতে হেততে হোম হোমাংগাদি ওম বাচ্য পরিকৃত রাকেশ শর্মা तेषां सहस्र गृहे सर्वापद शांति सौभाग्य विद्या श्री विद्धि कामनया महाविष्णु पितार्थे सर्व पैसन्ति सौभाग्य विद्धि कामनया
শান্তিয়নী সমস্ত ৰাইজে একত্ৰ হৈ ইয়াতে গ'লে বসন্মানি দিহত কাৰ্বনী ডক্টৰ গীতাঞ্জলি হৈ চবৰে কালা টিকা ভিতৰত পেহা ককাই প্ৰসাদ বিলাই আছে আৰু এয়া পূজা শেষ হ'ল প্ৰসাদ খালোঁ কেনেকুৱা হৈছে খাবলৈ ভাল হৈছে শেষ হ'ল আৰু সকলোৱে সেৱা চেৱা কৰিলে আৰু এতিয়া এয়া আমাৰ মেইন পুৰোহিত আৰু বাবা দা কেনেকুৱা লাগিলে ভালেই লাগিলে গতানুগতিকভাৱে কৰি অহা পূজা ভাগক এই বৰ্ষতো এনেধৰণে অনুষ্ঠিত হ'ব লাগিছিল কিন্তু ৰাইজৰ আকস্মিকভাৱে অসুস্থীয়া চোৱা হোৱাৰ কাৰণে বহুতখিনি মানুহ ৰাইজৰ পৰা আঁতৰি হ'লেও তেনেকুৱা অনুভৱো হোৱা নাই যিখিনি মানুহে আমি সহায় সহযোগিতাৰে পূৰ্ণভাৱে ভাগ কৰিলোঁ সঁচাকৈ বৰ শলাগ ল'বলগীয়া ৰাইজৰ কল্যাণৰ আমি কৰ্ম কৰিছোঁ ৰাইজৰ কল্যাণৰ সকলোৱে সুমংগল প্ৰাপ্তি হওক আয়ুষ্য বৃদ্ধি হওক যাৰ যি মনতে বাঞ্ছা লৈছে বাঞ্ছাবোৰ বৃদ্ধি হওক সেয়ে কামনা কৰিলোঁ ৰাইজৰ কল্যাণতহে যি যজ্ঞৰ এই সমাগম পাতি আছে এইদৰে যাতে আগলৈও পাতি যাবলৈ ভগৱন্তে সন্মতি জ্ঞান দিয়ক সৎপথৰ দৰ্শন প্ৰাপ্ত হওক সেয়ে কামনা কৰিছোঁ আমাৰ ফালৰ পৰা ধন্যবাদ থাকিলে আৰু এয়া ইয়াৰ পিছৰ বছৰ লগ পাম চাবগৈ আৰু ন এইবছৰ যাম ধন্যবাদ পৰিগাঁও বিষ্ণু মন্দিৰৰ পূজাৰীদেউ আৰু আপোনাৰ কেনেকুৱা লাগিলে কওক অকণমানকৈ কওক বৰ সুন্দৰ অনুষ্ঠান এনেকুৱা সুন্দৰ অনুষ্ঠান তাতে এই বিষ্ণু মন্দিৰৰ প্ৰাংগণত ইমান ধুনীয়া মহাযজ্ঞ সকলোৰে সহযোগ আৰু মন্ত্ৰোচ্চাৰণৰ যি নেকি উন্নত ধ্বনি এইখিনি দেখি বৰ সুখী হ'লোঁ গতিকে ভৱিষ্যতে এই বিষ্ণু মন্দিৰৰ নেকি উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ লগতে গাঁৱৰ সকলোৱে দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলোঁ ধন্যবাদ ফুলবাৰী বাবাদা আৰু বাবাদা কিবা এটা কওক সৰুকৈ আজি সমাজস্থিত বিষ্ণু মন্দিৰৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীভাগ বহুত ভালকৈ সম্পন্ন হৈ গৈছে ইয়াত ৰাইজৰ সহযোগিতা ভাল লাগিল আৰু পূজাভাগো বৰ সুন্দৰ হৈছে সকলো ৰাইজৰ হস্তান্তৰসমূহ ৰাইজৰ প্ৰতি আশীষ প্ৰদান কৰি ভগৱানৰ প্ৰতি আশীষ প্ৰদান কৰি বিভিন্ন নিৰাপদে কল্যাণ আমি কৃপা কৰোঁ এবাৰ যজ্ঞত বহিছিলে কেনেকুৱা লাগিলে ভাল লাগিছে অনুষ্ঠান ভাল পাইছোঁ হয় যিমানটো পাৰে মই মানে কৰিবলৈ চেষ্টা কৰিছোঁ তাকে ছাৰ এতিয়া কি কৰিব নহয় মোৰ কামটো মই কৰি ল'লোঁ ধুনীয়া সুকুমাৰ গাঁও বিষ্ণু পূজা বাকী বৰ ধুনীয়াকৈ পাৰ হৈ গ'ল ভাল লাগিল এনেকৈ যাতে আগলৈকো হয় তাৰে কামনা কৰিলোঁ ভগৱানে সকলোকে অঞ্চল দিয়ক ধন্যবাদ বৰ্তা